সাংসদ হোৱাৰ প্ৰায় এবছৰ হ'ল আৰু নতুন তামুলপুৰ জিলাৰ তামুলপুৰ গোৰেশ্বৰ বিধানসভা সমষ্টি বা 6টা পৰিষদীয় সমষ্টি নতুনকৈ অন্তৰ্ভুক্ত হৈছে দৰং ওদালগুৰি লোকসভাত আৰু সাংসদসকলে প্ৰতি বছৰে 5 কোটি টকাৰ এটা সাংসদ পুঁজি পায় আৰু আজি আমাৰ 2টা বিধানসভা সমষ্টিত গোৰেশ্বৰ তামুলপুৰত 6টা পৰিষদীয় সমষ্টিত আমি আজি 1,38,50,000 টকাৰ 47টা অনুষ্ঠানক আমি আজি কাৰোবাক 3 লাখ কাৰোবাক 4 লাখ এনেধৰণে অনুমোদন পত্ৰ আজি আমি ৰাইজৰ হাতত তুলি দিছোঁ বা সমিতিৰ হাতত তুলি দিছোঁ অতি সোনকালে তেওঁলোকে এই যে আঁচনিসমূহ আজি অনুমোদন হ'ল সেই অনুমোদনৰ পইচাখিনি তেওঁলোকৰ ওচৰত যাব আৰু সোনকালে তেওঁলোকে য'ত যি অনুষ্ঠানৰ নামত এই অনুমোদন হৈছে তেওঁলোকে ইয়াৰ কামৰ শুভাৰম্ভণি কৰিব আৰু সাংসদ হিচাপে ইয়াৰ আগতো কেইটামান আঁচনি মই বেলেগ জেগাত দিছোঁ 5 লাখ তেনেকুৱা কৰি কেইবাটাও সমষ্টিত দিছোঁ গতিকে এতিয়া সাংসদ পুঁজিটো জানে আৰু সীমিত 5 কোটি টকা 11টা বিধানসভা সমষ্টিৰ কাৰণে প্ৰায় 3000খন গাঁও আছে গোটেই আমাৰ 11টা সমষ্টিত গতিকে অতি সীমিত এইটো পুঁজি তথাপিও যিমান পাৰোঁ জাতি জনগোষ্ঠীসকলৰ মাজত আমি চেষ্টা কৰিছোঁ দিবৰ কাৰণে আৰু আজি 47টা স্কিম 1,38,50,000 টকাৰ আজি মই তামুলপুৰ জিলাত বিতৰণ কৰিছোঁ চাওক গৌৰৱ গগৈ ডাঙৰীয়া BTC কি বস্তু সেইটো নাজানেই ভাল কৰি BTCৰ বিষয়ে তেখেতৰ জ্ঞান কিমান আছে মই নাজানো কিন্তু BTCত যোৱা 4.5টা বা 5টা বছৰত কি কাম হৈছে গৌৰৱ গগৈ যদি ইয়াত কিছুদিন ঘূৰে তেতিয়া গম পাব কিন্তু তেওঁলোকৰ দিনত BTCৰ কাৰণে যি ধন আহিছিল সেই ধন কেনেধৰণে ইয়াত ৰাইজৰ টকাৰে কি ধৰণে কেইজনমান ব্যক্তিয়ে ইয়াক মানে নিজৰ পকেট গৰম কৰাই নহয় গোটেই নিজৰ স্বাৰ্থৰ কাৰণে ইয়াৰ ফাণ্ড ডাইভাৰশ্যনৰ পৰা আৰম্ভ কৰি গোটেই একেবাৰে খুঁটে মূলে খাই পেলাইছিল সেই কথাটো গৌৰৱ গগৈ ডাঙৰীয়াৰ কংগ্ৰেছৰ দিনৰ চৰকাৰৰ সেই কলা অধ্যায়বিলাক BTCবাসীয়ে পাহৰি নাযায় কাৰণ BTCত এটা পৰিৱৰ্তন নতুন দিনৰ সূচনা হৈছে আৰম্ভণি হৈছে আৰু BTCত আৰু কিছু কাম কৰিব লগা আছে আৰু যিটো কাম কংগ্ৰেছে হয়তো 2003 চনত BTC হোৱাৰ পিছত 2020 চনলৈ কংগ্ৰেছৰ চৰকাৰ মাত্ৰ 4 বছৰ বাদ দিয়ক বাকী সময়ছোৱাত গোটেই কংগ্ৰেছৰ চৰকাৰ তেওঁলোকৰ চৰকাৰৰ দিনত BTCক সম্পূৰ্ণ এলাগি কৰি BTCক মাইয়াৰ দৃষ্টিভংগীৰে চাই যি ধৰণে BTCৰ প্ৰতি কংগ্ৰেছে অন্যায় কৰিছিল তাৰ জবাব কংগ্ৰেছৰ হয়তো গৌৰৱ গগৈ ডাঙৰীয়া বা কংগ্ৰেছ দলে নিশ্চয় দিব লাগিব সময়ত